বুজি পোৱা নাই বৰ্মন খুৰা মনৰ পিছতে ইমানকৈ কিয় লাগি আছে এটা কথা মানি লৈছোঁ তেওঁ কোম্পানীটো পুৰণা এমপ্লয়ী ঘৰখনৰ প্ৰতি তেওঁৰ আন্তৰিকতা আছে কিন্তু সেই আন্তৰিকতা কেৱল মনৰ ক্ষেত্ৰতহে কিয় দেখাই আছে দাদাকতো কোনোদিনাখনে ইয়াত সান্তনা দিবৰ কাৰণে তেওঁ অহা নাছিল এইবোৰ চব স্বাৰ্থত কৰি আছে মনক যদি এইখন ঘৰলৈ ওলাই আহিব পাৰে তেতিয়াহ'লে বৰ্মন খুৰাই ভাবিছে যে তেওঁ কোম্পানীৰ সেই আগৰ পজিশ্যনটো আকৌ এবাৰ আহিব পাৰিব সেইবাবে এইবোৰ চব স্বাৰ্থত কৰি আছে কিন্তু জনা নাই যে মই থকালৈকে এইখন ঘৰত মন আহিব নোৱাৰে আজি কেইদিনমানৰ পৰা ঘৰখনৰ মানুহবোৰৰ পৰিৱৰ্তন দেখি মুখীটো শব্দ হৈছে মাক কণ্ট্ৰল কৰা লেখনডাল পানী